যেতিয়া ব্ৰেকআপ হয় আৰু সেই মানুহজনৰ লগত কথা পতাৰ এটা অভ্যাস হৈ যায় তেতিয়া ডেফিনেটলি আনকনচিয়াছলি বা আনকণ্ট্ৰলেবলি আপোনাৰ ফোন কৰা অট'মেটিকেলি হৈ যায় বা মেছেজ কৰা হৈ যায় বা আপুনি তেওঁৰ লগত আকৌ কথা পাতিব বিচাৰে লাগিলে যিমানেই কাজিয়া নহওক বা যিমান বেয়াকৈ ব্ৰেকআপ দি কিয় নহওক এটা সময়ত ক'ৰবাত গৈ আপুনি উইক হৈ আকৌ এবাৰ তেওঁক কণ্টেক্ট কৰিয়ে দিয়ে কিন্তু যেতিয়া সিফালৰ পৰা একেবাৰে ৰেছপন্স পোৱা নাযায় তেতিয়া লাহে লাহে আপুনি সিচুৱেশ্যনটোত এডজাষ্ট কৰিবলৈ বাধ্য হৈ যায় ঠিক তেনেদৰে যেনেদৰে মানুহক হেৰুৱাই এজন মানুহ বা এটা পৰিয়াল চলিবলৈ বাধ্য হৈ যায় এডজাষ্ট কৰিবলৈ বাধ্য হৈ যায় ঠিক তেনেদৰে প্ৰেমৰ ক্ষেত্ৰতো যেতিয়া আপুনি কিবা হেৰুৱাই বা কাৰোবাক হেৰুৱাই সেই সিচুৱেশ্যনত এডাপ্ট কৰিবলৈ আৰু এডজাষ্ট কৰিবলৈ শিকিব লাগে কাৰণ সময় কেতিয়াও ৰৈ নাথাকে